Hello guys, welcome back to my YouTube channel. So কি খবৰ আৰু সকলোৱে ভাল পাইছে। আজি আমি যাবলৈ ওলাইছোঁ শিৱসাগৰ নাজিৰা অগ্নিনাথ মন্দিৰ আৰু এতিয়া টাইম হৈছে ৰাতি 1টা বাজিছে আৰু আমি এতিয়া শিৱসাগৰ অগ্নিনাথ মন্দিৰ যাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ আমি আহি পাই গ'লো এই নাজিৰা অগ্নিনাথ মন্দিৰ আৰু এই দোকানৰ পৰা চাকি ধূপ লৈ লৈছোঁ এয়া আৰু বলক জ্বলাওঁ আৰু দোকান চাওকচোন কিমান লাইন হৈ আছে আৰু মানুহ চাব গেটৰ মুখত লাইন হৈ আছে। মানুহটো দম হৈছে দেখিছে গেটৰ মুখ চাওক, গেট খোলাই নাই, গেট 9টা বজাতে খোলে আৰু এতিয়া গেট খুলিলে। গেট খুলি ভিতৰলৈ আহিলোঁ, মানুহ চাওক ভিতৰত কিমান মানুহ। আৰু আমি এতিয়া মেইন যোনটো মণিকোট তালৈ যাবলৈ ৰখি আছোঁ। বলক ভিডিঅ'টো চাই যাওক। আৰু এয়া ভিতৰলৈ আহি পাইছোঁহি। এইটো অলপ জুম কৰি দেখাইছোঁ মেইন মণিকোটটো। এইটো যদিহে মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়াৰ কাৰণে চবকে বাই বাই।